এনেকুৱা এটা কি বস্তু বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে? এনেকুৱা কি বস্তু বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে? কমাব নোৱাৰে। হয়, কি হ'ব? অলপ ভাবি চিন্তি টপকে উত্তৰ দিয়ক আৰু। এনেকুৱা এটা বস্তু আছে যিটো নেকি বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে। দাদা আপোনাৰ ভাল? অঁ ভাল। আপোনাৰ? আপোনাৰ ভালেই, আমাৰ ভাল। তো আমি আহিছিলোঁ এটা হাতৰ চেনেলৰ পৰা, তো জানেই চাগে আপুনি, তো আপোনাক এটা হাতৰ দ্বাৰা হ'ব। তো চাওঁ আপুনি কি টপককৈ উত্তৰ দিয়ে। আপোনাক ঘপককৈ প্ৰশ্ন সোধা হ'ব, আপুনি টপককৈ উত্তৰ দিব হা। চাই ল'ম। তো প্ৰথমে আপোনাৰ বিষয়ে অলপ জানিব পাৰিমনে? নমস্কাৰ, মোৰ নাম শ্ৰী গোবিন্দ বিশ্বাস। মই এতিয়া BSc কমপ্লিট হোৱা নাই, হ'ব আৰু 1 বছৰমান। হয়। তো চিলাকটা ছায়েন্স কলেজতে পঢ়ি আছোঁ। হয়, তো ঠিকে আছে। ঠিক আছে। তো আপোনাৰ হাতৰটো হ'ল এনেকুৱা এটা কি বস্তু বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে? এনেকুৱা কি বস্তু বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে? কমাব নোৱাৰে। হয়, কি হ'ব? অলপ ভাবি চিন্তি টপকে উত্তৰ দিয়ক আৰু। এনেকুৱা এটা বস্তু আছে যিটো নেকি বাঢ়ি গৈ থাকে কিন্তু কমাব নোৱাৰে? বয়স। হয়, শুদ্ধ উত্তৰ। তো ভাল লাগিল। হয়, ঠিকে আছে, বয়স। থেংক ইউ। তো এনচাৰটো দি কিনে আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে ন? অঁ। তো অডিয়েন্সৰ কাৰণে কিবা ক'ব নেকি আপুনি? তো কুৱেশ্যনটো যেতিয়া আপুনি সুধিছিলে তেতিয়া মানে মই কিবা ভাবি আছিলোঁ জাষ্ট, তো ভাবিছিলোঁ বেলেগ কিবা হ'ব। নিগেটিভ নহয়, এইটো পজিটিভে সুধিছোঁ মই। মানে মই আকৌ নেগেটিভ ভবা নাছিলোঁ, পজিটিভ ভাবি পিনে মানে কৈ দিলোঁ। হয়। তো উত্তৰটো শুদ্ধ উত্তৰটো দি পিনে ভাল লাগিলে মোৰো। তো অডিয়েন্সত কৈছোঁ যে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। তো ধন্যবাদ থাকিল দাদাৰ কাৰণে।